নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমে মীনাক্ষীৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো মোৰ চেনেলৰ প্ৰথমটো ভিডিঅ', সেয়েহে মোৰ চেনেলটি সকলোৱে মৰম দিব বুলি আশা কৰিলোঁ। আমি আজি পুৱাই ফুৰিবলৈ ওলালোঁ। ইমানেই লৰালৰি হ'ল যে দৌৰাদৌৰিকৈহে বটত বহি ল'লোহি। বহিয়েই বাহিৰৰ সাগৰখনলৈ চাই পঠিয়ালোঁ। সৰু সৰু জাহাজবোৰ যে ইমান ধুনীয়া লাগিছে, যেন বুটা বছা এখন নীলা চাদৰ। এনেদৰেই আহি আহি আমি মুম্বাইৰ পৰিচিত তাজ হোটেল পালোঁহি। পিছে খাবলৈ নহয় আকৌ দেই, চাবলৈহে। দেখিছেনে বাৰু কিমান মানুহৰ ভিৰ? সকলোৱে ফটো উঠাত ব্যস্ত। ময়ো কেইখনমান ফটো উঠি ল'লোঁ, লগতে দুটামান ভিডিঅ'ও বনালোঁ। আৰৱ সাগৰৰ নিচেই কাষতে হোটেলখন লাগি আছে। সৰু সৰু বোটবোৰ ইমান ধুনীয়া লাগিছে নহয়নে? পিছে বতৰটোহে বৰ বেয়া কৰি আনিছে, সেয়েহে আমি তাৰ পৰা সোনকালে উভতিলোঁ। আজিলৈ আহোঁ দেই, পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে।